নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ এই বছৰটি ভালে কুশলে যায়। এতিয়া আমি এই ভিডিঅ'টিত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটোত ঘটিবলগীয়া 5টা ঘটনাৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঘটিবলগীয়া প্ৰথম ঘটনাটো হৈছে এই মাহটিত আপোনালোকে লগ বন্ধুৰ সৈতে লগ হৈ বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব আৰু যদি তেনেকুৱা ধৰণৰ কিবা অপৰচুনিটি পায় তেতিয়াহ'লে সেই অপৰচুনিটিও আপোনালোকে হাতেৰে ধৰিবলৈ চেষ্টা কৰক, কাৰণ এই মাহটো আপোনালোকে লগে ভাগে কাম কৰিলে আপোনালোকৰ উন্নতি হোৱা দেখা পোৱা গৈছে। দ্বিতীয়তে হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো জ্ঞান বাঢ়িব আৰু আপোনালোকে জ্ঞান বঢ়াৰ যিকোনো কাম কৰিব পাৰে, যেনে ধৰক কিতাপ পঢ়া বা বুক ফেয়াৰত গৈ কিতাপ কিনা বা তেনেধৰণৰ যিকোনো কাম। তৃতীয়তে হৈছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটোত অলপ খেলি মেলি থকা যেন অনুভৱ হ'ব, গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে অলপ নজৰ ৰাখিব। চতুৰ্থতে আপোনাৰ জীৱনত নতুন প্ৰেম আহিব পাৰে, তথাপি কিন্তু আপুনি পুৰণি প্ৰেমখিনিক পাহৰিব নোৱাৰিব আৰু আপুনি নতুন প্ৰেম বা বন্ধুত্ব গ্ৰহণ বা আঁকোৱালি ল'ব নোৱাৰিব। আৰু পঞ্চমটি ঘটনা হৈছে এই মাহটোত আপোনালোকৰ উৎসাহ উদ্দীপনাটো বাঢ়ি থাকিব, লগতে আপোনালোকে যিকোনো নতুন ধৰণৰ কিবা কামত নিয়োজিত হ'ব পাৰে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।